এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিত দাপোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন আহি গ'ল হেকে এটা টাইম দি লৈছে যিকোনো আনিলে চিকেন মুরগি মাংস পনির দি দে পনির Papa, Tony,
সমাজত চাদত উপস্থিত হৈ আছেহি সকলোলৈকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। চবলৈকে মই আশীৰ্বাদ কৰিছোঁ যেন ভালে কলাকে দীৰ্ঘায়ু কৰি নতুন বছৰ যেন শান্তি আনন্দৰে ৰাখিবা বুলি প্ৰভু ভগৱানৰ দুখানি অভয় চৰণত আৰু প্ৰভু কৃষ্ণ মেছেজ এটা দিছে নপঢ়িলি মই মেছেজ দিছোঁ আজি 4 দিন আগতে মোৰ মোবাইল চোৱাটো বৰ কম ইমানে বিজি মোবাইলটো সময় এটা দৰকাৰ হ'লে চাওঁ আৰু লাগিব নি তাত চাহ পানী আৰু এটা কাবা ভাত খোৱা মানে মন গ'লে কাবা ঘৰ দিয়া নাই এই খান্দনো মেছেজ হ'লে লাগিব ন চাহ 1984 চনৰ বেটছৰ ফালৰ পৰা আমাৰ পৰিয়ালৰ যিসকল এতিয়া আমি চিনাকি হোৱা নাই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে যে ইমান ব্যস্ততাৰ মাজতো আহি আমাৰ এটি অনুৰোধ ৰক্ষা কৰি আজি আমাৰ সমবেত হৈছে 1984 আৰম্ভণি তাৰ পিছত আমি ক'ত শেষ কৰিম সেইটো কিন্তু গতিকে আমি সকলোৱে এনেকৈ বহিম বহাৰ পিছত আমি 1981 পৰা 84 আমি কি কৰিছিলো আমি কিন্তু একদম উৎপত্তি নাছিলো কিমান উৎপত্তি আছিলো বা কিমান নাছিলো সেইটো ক'ব সেইকাৰণে দুষ্ট আছিলো গতিকে আমি কিছু আলোচনা নহয় মনৰ কথাবোৰ পাতিম আমি বিদ্যালয়ত এৰি অহা সেই বকুল গছজোপা বিদ্যালয়ত এৰি অহা সেই নুনি